মোৰ কাৰণে কথা হৈছে যে জুবিন ক্ষেত্ৰখন আমি ডাঙৰ কৰিলেই আমাৰ কাম শেষ নহ'ব আচলতে আমি ডাঙৰ কৰা উচিত জুবিনৰ জীৱনটো উদযাপন কৰাৰ পদ্ধতি গতিকে ত্যাগ ক্ষেত্ৰখন যেতিয়া এতিয়া লাহে 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 পিকনিক স্থলীলৈ কনভাৰ্ট হৈছে সেই কথাটো কিন্তু ময়ো বৰ ভাল পোৱা নাই পিকনিকৰ স্থলী হ'ব নালাগে এইটো এটা সমাধি এখন মন্দিৰ বুলি মানুহে গণনা কৰিছে গতিকে তাত মানুহে কম সংখ্যকেই হওকচোন জেগাটো কমেই হওক কোনো কথা নাই কিন্তু জুবিনে যি ধৰণে বিচাৰিছিলে যে পকী ঘৰ কংক্ৰিটৰ বস্তু তাক নালাগে সি কৈছিলে প্ৰাকৃতিক সৌন্দৰ্যৰে সজাবি বুলি কৈছিলে গতিকে তাত গছ গছনি হওকচোন চৰাই চিৰিকটি থাকক মানুহখিনি আহক কম জেগাই হওক গোটেই দিনটো মানুহে সমাধিস্থলীত নকটায়তো অলপ সময় আহে থাকি প্ৰাৰ্থনা কৰে চাকি এগছি জ্বলাই গুচি যায় গতিকে তাত আজি লাহে 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 ভিৰ কমিব নহয় গতিকে সেইটো ইমান ডাঙৰ হৈছে সেইটো ইম্পৰ্টেণ্ট নহয় কৈছে কোৱালিটিটো মেইনটেইন হৈছে নাই আজি তেওঁ চাফাই কৰ্মীসকলে যিটো ধৰণৰ অভিযোগ আনিছে আপোনালোকে শুনিছেই চাগে যে তাত মানুহে মমি কৰি থৈ যায় তাত অমিক কৰি থৈ যায় মই নাজানো কোনে কৰিছে এইটো তাতে ৰাজনৈতিক এটা এংগল আছেনে নাই মই নাজানো মই জানিবও নিবিচাৰোঁ মোৰ কথা হৈছে যিয়েই কৰিছে এইটো ভাল লগা কাম কৰা নাই আজি পাইৰেচি হৈ আছে ৰৈ বিনালে হাজাৰটা ৱেবছাইটত চিনেমা আপলোড হৈছে এইটো কি ধৰণৰ জুবিন ভাল পোৱা হ'ল জুবিনক যদি কোনোবাই ভাল পায় তাক মিছা ভুৱা তথ্য দি পেলাই ইউটিউবত তেওঁ ফলোৱাৰ কেইটামান বঢ়ালে জুবিনক ভাল পোৱা নহয়তো আজি ৰৈ বিনাল এখন ৱেবছাইটত আপলোড কোনে কৰিছে ছবি চাবলৈ অহা মানুহেতো কৰিছে জুবিনক ভাল পোৱা মানুহেতো কৰিছে সেইটো কৰিব নালাগে এই সৰু সৰু ক্লিপ আমি বাৰে বাৰে মানা কৰি আছোঁ সৰু সৰু ক্লিপবিলাক ৰেকৰ্ডিং কৰি আপোনালোকে নিদিব 100-150ৰ ওপৰত চেনেল ষ্ট্ৰাইক মাৰি দিলে চাইবাৰ চেলে তাৰ পাছতো মানুহখিনিয়ে বুজি পোৱা নাই যে এই যে চলচ্চিত্ৰ উদ্যোগটোক যে ক্ষতি কৰে জুবিনৰ যে ক্ষতি কৰিব আজি জুবিনৰ এইটো এখন চিনেমাৰ লাভাংশৰ কিছু অংশ অন্ততঃ জুবিনৰ পৰিয়াললৈ যাবতো গতিকে পৰিবাৰলৈ যাব গতিকে মানুহখিনি সেই দায়িত্বশীল হৈ চলিব লাগে আচলতে মই সেইকাৰণে কওঁ যে আমি ডাঙৰকৈ জুবিনৰ মৃত্যুটো আমি যিমান বেছি শোক কৰিছোঁ তাতকৈ ডাঙৰকৈ আচলতে জুবিনৰ জীৱনটো উদযাপন কৰিব লাগে যে জুবিনে যে কৈছিলে যে গামোচাই জাতি ৰক্ষা নকৰে জাতি ৰক্ষা কৰিব শিক্ষা দীক্ষাই পঢ়া শুনাই অধ্যয়নে সেইবিলাকত মন দিব লাগে গতিকে জুবিনৰ আমি জীৱনটো উদযাপন কৰিব লাগে গতিকে এতিয়া আমি তেওঁক কেৱল ভগৱান সাজি দি পেলাই তেওঁক এটা জেগাত বহুৱাই দিলোঁ এইটো মন্দিৰ বনাই পেলালোঁ তাত গৈ মানুহে এতিয়া ভিৰ কৰিব এনেকুৱা হ'ব নালাগে যে আৰু কেইবছৰমান পিছত কোনোবাই ক্ৰিমিনেল এটাই ক্ৰাইম কৰি আহিব আৰু আহি পেলাই পুলিচৰ আগত চিঞৰিব জয় জুবিন দা এইটো হ'ব নালাগে কিন্তু হয় নহয় এইটো অকল এইটোতো হেৰিৰ হাতত নাই অকল প্ৰযোজকৰ হাতত নাই যে ৰৈ বিনালে প্ৰযোজকে কৰিছে এনেকুৱা কথা নহয় এইটো চৰকাৰেও তাত আগভাগ লৈছে যে তেওঁলোকে হলবিলাক বন্ধ হোৱা হলবিলাক খুলিবলৈ চেষ্টা কৰিছে কিন্তু যিমান খুলিবলৈ লৈছে তেওঁলোকে যিমানখিনি কৈছে সিমানখিনি হোৱাগৈ নাই এতিয়ালৈকে জোনাকীৰ হলটোৰ কথাটো আপোনালোকে শুনিলেই তেজপুৰৰ জোনাকী হলটোৰ কথা গতিকে এইবিলাক সঁচাকৈ আচলতে অকল জুবিনৰ কাৰণে ৰৈ বিনালেতে নহয় প্ৰত্যেকখন চলচ্চিত্ৰৰ কাৰণেই হ'ব লাগে কাৰণ প্ৰত্যেকজনেই অসমীয়া চিনেমা চাই ভাল পোৱা মানুহৰ বাবে তৈয়াৰ কৰাই চিনেমা অসমীয়া মানুহে তৈয়াৰ কৰাই চিনেমা চলচ্চিত্ৰ উদ্যোগটো যদি আগবাঢ়ি নাযায় তেতিয়াহ'লে কলা সংস্কৃতিৰ দিশত কি কাম হ'ব গতিকে সেইটোৰ পিনৰ পৰা ৰজাঘৰীয়া পৃষ্ঠপোষকতা লাগিব